Hello friends, good morning. আপোনালোক সকলো ভালে আছে নে? আৰু এতিয়াটো বহাগ বিহু আহি আছে, সো সকলোৱে হয়তো এতিয়া ব্যস্ত বজাৰ সমাৰ আৰু বিহুৰ কাৰণে যি বনোৱা এইবিলাক বনাব লাগে নহয় জানো, কিন্তু মই আজি এটা বিশেষ কামতহে ওলাইছো। মোৰ ছোৱালী দুজনীৰ আজি তাবলা পৰীক্ষা আছে, সেই কাৰণে ৰাতিপুৱাৰ পৰা সোনকালে কামবিলাক কৰিছো। যিহেতু পৰীক্ষা বুলি ক'লে অলপ টেনচন থাকে, কাৰণ সময়ৰ কথা থাকে, সময়ত মই সিহঁতক পৰীক্ষা হলত পোৱাবগৈ লাগিব। আৰু দুজনী ছোৱালী হয় মোৰ, ডাঙৰজনী তাই নিপুণ ফাৰ্ষ্ট ইয়েৰ আৰু সৰুজনী তাই বিচাৰত 4th ইয়েৰ। অহা বছৰকে তাই বিচাৰত শেষ হ'ব। কিন্তু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ, মই ছোৱালীকেইজনীক তাবলাত কিয় দিলোঁ, কিছু লোকে মোক প্ৰশ্ন কৰে। যিহেতু ছোৱালী বুলি ক'লে সাধাৰণতে ভাবা যায় গান বা নাচতে এনেকৈ দিয়া উচিত, হয়তো কিছু লোকে ভাবে। কিন্তু মই সিহঁতক দিছোঁ মানে সিহঁতৰ বহুত ইণ্টাৰেষ্ট আছিল, সেইকাৰণে মই দিছোঁ। আৰু মই ভাবোঁ শিক্ষাৰ ক্ষেত্ৰত ল'ৰা ছোৱালী এনেকুৱা ভাবিব নালাগে, কাৰণ সকলো সমান। আৰু এতিয়াতো আমি আছোঁ 2021ত, সেইকাৰণে মই ভাবোঁ এইবিলাক আমি ভাবিব নালাগে, কাৰণ চিন্তাধাৰাবিলাক আমি বেলেগ কৰিলেহে হয়তো সমাজৰ বহুতখিনি উপকাৰ হ'ব আৰু ভৱিষ্যতে জেনেৰেশ্যনটো এটা চেঞ্জ হ'ব, ভাল হ'ব। মই সেনেকুৱা বুলিয়ে ভাবোঁ। মই কেতিয়াও ছোৱালীকেইজনীক ল'ৰা ছোৱালী এনেকুৱা কেতিয়াও মই একো পাৰ্থক্য নকৰোঁ। মই সিহঁতক মাক হিচাপে যিমান পাৰোঁ সকলো চেষ্টা কৰোঁ যাতে এজন ভাল নাগৰিক হওক, মোৰ সেইটোৱে মোৰ আশা। মই সিমানেই ক'ম। আৰু পৰীক্ষাত সিহঁতি কেনেকৈ প্ৰেক্টিছ কৰে, কি কৰে, মই অলপ দেখুৱাম আপোনালোকে। মোৰ ভিডিঅ'টো চাই থাকিব শেষৰ ফালে, আৰু কিবা থাকিলে মোক কমেণ্টত জনাব। পালোহি এই পূব গুৱাহাটী সংগীত মহাবিদ্যালয়। মোৰ ইয়াত চেণ্টাৰটো পৰিছে ছোৱালী দুজনীৰ। এয়া বাহিৰত গাৰ্জেন ৰখি আছে, ভিতৰত পৰীক্ষা হৈ আছে প্ৰেক্টিকেল। এনেকৈ গাৰ্জেন আছে, পেৰেণ্টছসকল আছে, আৰু ছোৱালী দুজনী এয়া কিবা প্ৰিপেয়াৰ কৰি আছে। যিহেতু পৰীক্ষা বুলি ক'লে অলপ টেনশ্যন থাকে, যেনেকুৱা পৰীক্ষাই হওক, যিহেতু বজাব লাগিব, তাৰ লগতে আকৌ সুধিব কিছুমান বস্তু, সেইকাৰণে সেনেকৈ সিহঁতি প্ৰিপেয়াৰ কৰি আছে। আৰু ময়ো বহি আছোঁ এনেকৈ, কি কৰিম আৰু উপায় নাই। আমনি লাগিলেও বহি থাকিবই লাগিব নহয় জানো, কাৰণ যেতিয়া নাম আহিব তেতিয়াহে মাতিব। কিন্তু অলপ দুপৰীয়া হৈ গ'ল, গতিকে লাঞ্চ ব্ৰেক দিলে, সেইকাৰণে আমি খাবলৈ এনেকৈ ওলাই আহিছোঁ বজাৰৰ ফালে। এইটো খুব ধুনীয়া এখন দোকান দেখিছোঁ মই ইয়াত, ফ্ৰেছ ফুলৰ খুব ধুনীয়াকৈ সজাই থৈছে। চাওকচোন কিমান ধুনীয়া লাগিছে। তাৰপিছত এনেকৈ আমি বিচাৰি গৈ আছোঁ আৰু ক'ত কি খাবলৈ পাওঁ, আৰু যিয়ে পাওঁ আৰু ইয়াত এখন দেখিছোঁ, কিন্তু এইখন অলপ মোৰ ভাল নালাগিল, গতিকে আৰু অলপ আগলৈ যাওঁ ভাবিছোঁ। শুনিছোঁ আগত আৰু দুখনমান আছে ভাল এনেকুৱা খোৱাৰ দোকান, মানে ৰেষ্টুৰেণ্ট টাইপৰ, ফাষ্ট ফুড টাইপৰ। যি পাওঁ আৰু সেইটোৱে খাব লাগিব, খোৱাৰ কথা একো ভাবা নাই, কাৰণ এটা বিশেষ কামত আহিছোঁ, কিবা এটা খালেই হ'ল আৰু। সেইকাৰণে ভাবি এই ইয়ালৈ ওলাই আহিছোঁ, এই দোকানৰ ৰেষ্টুৰেণ্টকেইখনৰ আগলৈ। তাত পালোঁ, দেখা পাইছোঁ আছে দুখনমান ৰেষ্টুৰেণ্ট, তাতে কিবা অলপ ফাষ্ট ফুড আমি খালোঁ, খাই আকৌ আহিলোঁ। এয়া
আমাৰ খোৱা বোৱাও হৈ গ'ল তাতে। এতিয়া আমি গৈ আছোঁ হয় নাই অলপ ফুফু কৰি আহোঁ আমি ৰখি ৰখি আমনি লাগি গৈছে ৰাতিপুৱা 11তে অহা 11 বজাত এতিয়া সময় 5টা বাজিবলৈ হ'ল সেইকাৰণে অকণমান ওলাই আহিছোঁ বহুত আমনি লাগি গৈছে তাইৰ পৰীক্ষা দেৰি হ'ব সেইকাৰণে অকণ ওলাই আহিছোঁ সৰুজনীক লৈ পেলাই এই পিছে শেষ হ'ল এই হৈ গ'ল কমপ্লিট এয়া আৰু অলপ ওলাই আহিছোঁ আহি এই ৰাস্তাৰ মুখলৈ মেইন ৰাস্তাৰ মুখলৈ এইখন ওপৰত চান্দমাৰী ব্ৰিজ হয় ওপৰেদি গাড়ী গৈ আছে তাৰ তলত এইবিলাক গাড়ী ৰখি আছে সেয়া আৰু গাড়ী চাড়ী চালোঁ আৰু চাই আকৌ ঘূৰি আহিছোঁ আহা পৰীক্ষা কেনেকুৱা হৈছে কৈ দিয়া আকৌ ভালেই হৈছে কিমান ভাল বেছি ভাল নে কম ভাল নে অলপ ভাল এতিয়া কম ভাল বুলি ক'ব পাৰি কম ভাল হ'ব দিয়া আৰু যি হ'ল হ'ল আৰু এতিয়া মোৰ ডাঙৰ ছোৱালীজনীৰো পৰীক্ষা হৈ গ'ল এতিয়া পৰীক্ষা সকলো কমপ্লিট কৰি আমি ঘৰৰ ফালে ঘূৰিছোঁ প্ৰায় গধূলিয়ে হ'বলৈ হ'ল যিহেতু এতিয়া দিন দীঘল সেইকাৰণে অলপ দিনৰ নিচিনা হৈ আছে প্ৰায় 5:30 বাজি গ'ল এনেকুৱাই হৈছে এতিয়া আমি পৰীক্ষা দি ঘৰলৈ গৈ আছোঁ আৰু হয় নাই কেইটা বাজিলে 5:30 হৈছে এতিয়া একদম আৰু এতিয়া ঘৰ গৈ পামগৈ অলপ পিছত এতিয়া ঘৰ আহি পালোহি সময় প্ৰায় 6টাই বাজিলে এনেকৈ দিনটো পাৰ হ'ল আৰু ছোৱালীকেইজনীৰ লগত পৰীক্ষাও দিলে ভালেই হ'ল বুলি কৈছে আৰু চাওঁচোন ৰিজাল্ট কি আহে আৰু অলপ ভাগৰো লাগিছে কাৰণ ৰাতিপুৱা বহুত ব্যস্ত হৈ আছিলোঁ যাবলৈ আছিলে পৰীক্ষালৈ দিবলৈ আছিলে সময়ত পাবগৈ লাগিব এইবোৰতো অলপ টেনশ্যন থাকেই আৰু পৰীক্ষা চৰীক্ষা এইবিলাক থাকিলে এতিয়া মই মুখ হাত ধুম একাপ চাহ খাম অলপ ৰেষ্ট কৰিম আৰু মই ভিডিঅ'টো ইয়াতে আৰু শেষ কৰিছোঁ আৰু আপোনালোকৰ যদি ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকো ভালে থাকক অ'কে ফ্ৰেণ্ডছ বাই বাই